এতিয়া আমি মাছ ধৰিবলৈ আহিছোঁ পুখুৰীত কুঁৱলী পৰি আছে ধুন মানুহ মই মুনু আহিছোঁ এইটো পুখুৰীত মাছ ধৰি প্ৰথমতে মুনুৱে জাল বাব পায় নে নাপায় তাৰপিছত যদি নেপায় তেতিয়া আকৌ আমি আঁঠুৱাত আনিম এতিয়া মুনুৱে জাল পালে কিন্তু মাছ ইমান নাপালে বা আমি আঁঠুৱাত আনিম বুলি ভাবিছোঁ আঁঠুৱাত আনিম দুটাই আনি লওঁ তেতিয়াহ'লে আৰু ভিডিঅ'টো মানে আঁঠুৱাত অনাটো দেখুৱাব নোৱাৰিম ভিডিঅ' কৰিবলৈ মানে ধৰিবলৈ মানুহ নাই কেমেৰা ধৰিবলৈ আৰু একেবাৰে ভিডিঅ' মানে মাছ ধৰি কৰিহে পাওঁ নাপাওঁ ধৰি কৰিহে কওঁ মানে ভিডিঅ'টো শেষ হ'ব ভিডিঅ'টো স্ক্ৰীনলৈকে শেষলৈকে চাই থাকিব তুমি কৈ দিয়া আছে এটা মাছ খুইয়ে পালে কেজ আছে দুটা মাছ হৈছে থৈ দিয়া এইফালে পালে গৰৈ মাছ এটা এজনী কি মাছ কয় জানো এজনী মিৰিকা মিৰিকাই হয় পালে এতিয়া পেলাইহে থৈছিলে জালখন পালে ভাল লাগিছে মাছ ধৰে যদি পেলাওঁতে যদি মাছ পাইছোঁ আৰু পাম চাগে এইটো ডাঙৰ চ ডাঙৰ মই ধৰাটো ডাঙৰে ন অকণমান প্ৰথম হেপিয়াওঁতে এটা গৰৈ মাছ পালোঁ আৰু এইফালে মুনুৱে এনেই জালখন পেলাই দিছিলে আৰু তাতো মানে মিৰিকা এজনী আৰু গৰৈ মাছ এটা ডাঙৰ উঠিলে আৰু আপোনালোকে ভিডিঅ'টো সেইকলকে চাই থাকিব ভাল লাগিছে মাছ ধৰি পিনে এটা যদি এবাৰ ধৰোঁতে যদি পাইছোঁ আৰু পাম চাগে দেখুৱাম পাছত এতিয়া কেমেৰা ধৰিবলৈ হেৰি নাই মানে ইমান এটা ভিডিঅ'টো চাই থাকক তেতিয়াহ'লে তুমি এবাৰ প্ৰথম জাল টানোতে মানে অথনি এনেই বাওঁতে এজনী উঠিলে আৰু এতিয়া তিনিজনী উঠিলে এবাৰ দেখুৱাই আছোঁ ভালছে এয়া এইকেইজনী ধৰি আছে দুজনী ইফালে এজনী আজি খাম আৰু আমি জালখন গোটেই জেং যাব উঠি আছে সেইফালে এজনীয়ে দেখিছোঁ খাবতহে কথা আজি এবাৰতে উঠিছে তিনিজনী সেইজনী এজনী সেই এইয়া হৈ যাব চাৰিজনী পালোঁ আৰু মুনুৱে নালাগে কৈছে নধৰোঁ আৰু সেইকাৰণে এতিয়া ঘৰলৈ যাওঁগৈ আৰু ধৰিলোঁ আৰু এবাৰতে তিনিজনী উঠিলে আৰু এবাৰ জালখন এনেই পেলাওঁতে এজনী আৰু গৰৈ মাছ দুটা উঠিলে আৰু এতিয়া ঘৰলৈ যাওঁগৈ আৰু এজনী আৰু ধুনীয়াকৈ বাছি কৰি ভাজি কৰি খাওঁগৈ আৰু সোনকালে সোনকালে ন ভোক লাগিছে নাই মাছ দেখি ভোক লাগিছে ভাতটো তেতিয়াহ'লে খাই কৰিহে আৰু মানে এইজনী পাই আৰু একদম বেয়া ভাল লাগিছে মনটো এইবোলে এবাৰ যে টানোতে একদম মাছ পাই গৈছোঁ কি মাছ জানো ইমান এটা মানে কি মাছ বা নাপাওঁ মাছ ইমান এটা মানে হেৰি নহয় খালি আৰু পাইছোঁ আৰু ডাঙৰ ডাঙৰ মাছ পাইছোঁ এনেকুৱা এনেকুৱা চাৰিজনী পালোঁ বহুত দিন খোৱা নাই সেইকাৰণে ধৰিলোঁ পাই গ'লোঁ অঁ মানে মাংস খাই আছোঁ আৰু এইকেইদিন মাছ চাছ নায়ে খোৱা মাংসকে খাই থকা হৈছে সেইকাৰণে মাছ ভাবিলোঁ ধৰোঁ পুখুৰীত পাই গ'ল নবৌ আহিছে দেই মাছ নাপাওঁ বুলি কৈছোঁ হে মিঠা মাছ কেইটাকে বনাই দিয়ে নেমাওঁ এবাৰতে উঠিলে এইকেইটা এবাৰ টানিছোঁ তিনিজনী উঠিলে তাৰপৰা এনেই এবাৰ জালখন পেলালে এজনী তাৰপৰা মই এটা হেপিয়া পালোঁ গৰৈ মাছ এটা পালে হেৰিয়ত হৈ যাব ইমানকেইজনী পালোঁৱে আৰু ন চাৰিজনী ধুই থৈ দিয়া জালখন বাই বাই পুখুৰী দেই বাই বাই তোমাৰ আকৌ আমি মাছ ধৰি কৰি ঘৰলৈ গৈ আছোঁ আৰু আমি আজি পিঠা খুন্দিবলৈ যাম 5 কেজি কি খুন্দিব ভাতৰ চাউলটো ভজা পিঠা কৰিব আজি আমি ঢেঁকীত সেই চাউল খুন্দিবলৈ যাম পিঠা হে
মই বোলে ঢেকি দিব লাগিব পাওঁতে নহ'বা দেখুৱাম আপোনালোকক ভিতৰটো স্কুলকে সেইখনকে চাই থাকিব এতিয়া দুজনী বাছে মই দুজনী থৈ দিম যা গৰৈ মাছ মই মাছ বাচি আছোঁ সেইটো কি কি মাছ নাজানো দেই আপোনালোকে জানে যদি কমেণ্টত ক'ব আমি বাচি আছোঁ কিন্তু কাটি দিওঁ নকা এইকেইখন মুনুৱে মাছ কাটি আছে পিচ পিচ কৰিছে এজনী ভৰিত গোটেই বোকা চোকা লাগি আছে হাতত একেবাৰে বাচি কৰিহে ধুব এয়া ভাত মাছ ফ্ৰাই কৰিলে সজিনা ফুল ভাজি এইফালে দালি কচু কিবা কিবি আছে আমি এতিয়া পিঠা খুন্দিবলৈ আহিছোঁ ভাত খাই কৰি নবৌয়ে 5 কেজি মই 2 কেজি লৈ আহিছোঁ খুন্দি লওঁগৈ খোলাটো দেখাব পাৰিলে দেখুৱাম নোৱাৰিলে নেদেখুৱাম লোকৰ ঘৰত খুন্দিবলৈ অহা ন ভিডিঅ' কৰি থাকিলেও বেয়া হ'ব ৰাস্তা পাই গ'লোহি মানুহ খুন্দিম এতিয়া আমি আহি পাই গ'লোহি ইয়াত বহি আছোঁ বোলে জালো নবৌ এইটো ঢেকি ভাল নবৌয়ে ঢেকি দিবলৈ বহি বহি নাজানে চিন্তাত থকা নিচিনাকৈ কি চিন্তা কৰিছে দিবলৈ ঢেকিয়ে দাং খায় নে মানুহে দাং খায় নে পাৰিছানে নাহিলে হ'ব নেকি এতিয়া আমি ঘৰলৈ আহি আছোঁ পিঠা খুন্দি কৰি মাত্ৰ আহিছোঁ আন্ধাৰে হৈ গ'লগৈ পূৰা একদম মানে আহোঁতে মানে খুন্দি কৰি এইফালে এনেকুৱা কিবা ভাজা পিঠাগুড়ি 5 কেজি এইফালে বৰা চাউল 2 কেজি কৈছিলে ধনী খুন্দোতেও মানে মই ইমান এটা ঢেকি নিদিলোঁ মই এতিয়া অকণমান দিলোঁ দিব নাজানো সেইকাৰণে নিদিলে মায়ে দিবলৈ তাৰপিছত মায়ে দিলে নবৌয়ে অকণমান দিলে নবৌয়ে প্ৰথমতে চালিছিলে তাৰপিছত মোক বোৱাই দিব ক'লে এনেকৈ বোৱাই দিছে মই বোৱাব নাজানো ভয় লাগে লাহে লাহে কৰি আছোঁ সেনেকৈ বোৱাই আছোঁ ভয় লাগে ন প্ৰথম কৰা হয় তাতে যদি আঙুলি সোমাই যায় তেতিয়া মাহঁতে চবে হাঁহিছে আৰু সেই টাইমত কেমেৰা ধৰিবলৈ যদি বান্ধি থকা হেঁতেন কেনেকুৱা অৱস্থা হৈছিলে সেইকাৰণে লাহে লাহে কৰি আছোঁ যিমানখিনি আমাৰ ৰাতিৰ আয়োজন চলি আছে মাছ সেই ইমান ডাঙৰ মাছ মাছ ধৰি আছে মই বোলো সেইটো খাম এনেকুৱা চাহ সুধা হেৰি ভাত উঠনি এজনী মাছত কণী ওলাইছিলে অঁ থৈ দিয়ক খাওক সেনেকৈ
থৈ দিলে কিবা এটা দেখোন না মাছ বনাই আছোঁ মই খালি জুইকা জলং কৰি থাকে সেইকাৰণে জুইকা ভাল হ'ল এতিয়া মাছ ফ্ৰাই কৰিলোঁ এতিয়া আৰু লগত বনাম সেয়ে এইবিলাক মাথা বেছি দিন কি বুলি কয় জীৱিকা সখী নেকি আৰু উদনি দিনত পিঠা খুন্দিবলৈ গৈছিলোঁ আৰু পিঠা খুন্দি কৰি আহি খোলাত দিয়া পিঠা পুৰিলোঁ নৱমত আৰু পিঠা চিঠা পুৰি কৰি হ'ল ভাত পানী খাই মাত্ৰ হ'ল এতিয়া 11টামানেই বাজিব হ'লগৈ আৰু ভিডিঅ'টো আজি ইমানেই অলৰেডি বহুত দীঘল হৈ গ'ল ভিডিঅ'টো আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে নহয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাৰিব বাই বাই